ভাৰতৰ যিমানখিনি নেশ্যনেলাইজ বেংক আছে মানে চৰকাৰী বেংক আছে জুনৰ লাষ্ট উইকত আৰু জুলাইৰ ফাৰ্ষ্ট উইকত নিজৰ ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ৰেটত যি ইণ্টাৰেষ্ট ৰেট দি আছিল তাত বিৰাট ডাঙৰ ৰিডাকশ্যন কৰি দিছে মানে কমাই দিছে সকলোবোৰ চৰকাৰী বেংকে নিজৰ ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ৰেট কমাই দিলে জুলাই লাষ্ট উইকত কিছুমান বেংকে নিজৰ ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ৰেট কমালে আৰু জুলাইৰ ফাৰ্ষ্ট উইকত বাকিবোৰ বেংকে নিজৰ ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ৰেট কমাই দিছে এই ভিডিঅ'ত মই আজি আপোনালোকক সকলোবোৰ নেশ্যনেলাইজ বেংকৰ ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ৰেটৰ বিষয়ে ইনফৰমেশ্যন দিব ওলাইছোঁ যাতে আপোনালোকে ডিসাইড কৰিব পাৰিব আপোনালোকৰ যি পেৰেণ্ট বেংক আছে তাত ইণ্টাৰেষ্ট ৰেট আপোনালোকে কিমান পাই আছে আৰু কম্পেয়াৰো কৰি চাই ল'ব পাৰিব যে বেলেগ নেশ্যনেলাইজ বেংক আছে সেই নেশ্যনেলাইজ বেংকে আপোনাৰ যি পেৰেণ্ট বেংক আছে তাতকৈ বেছি ইণ্টাৰেষ্ট ৰেট দি আছে নে কম ইণ্টাৰেষ্ট ৰেট দি আছে আৰু যদি আপোনালোকে নতুন এটা ফিক্সড ডিপোজিট খুলিব বিচাৰে আপোনালোকে এই ভিডিঅ' চাই এতিয়াৰ পৰা এয়া ডিসাইড কৰিব পাৰিব ক'ত যায় নিজৰ ফিক্সড ডিপোজিট খুলিলে বেছি লাভদায়ক হ'ব আপোনালোকৰ কাৰণে নমস্কাৰ বন্ধুসকল মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা হিকুত বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ এয়া হৈছে চাৰ্ট য'ত মই আপোনালোকক দেখাম নেশ্যনেলাইজ বেংকৰ ফিক্সড ডিপোজিট ইণ্টাৰেষ্ট ৰেট জুলাই মাহত প্ৰথমতে দিয়া আছে বেংক নেম চাৰিটা টেনিয়াৰ মই লৈ লৈছোঁ পপুলাৰ টেনিয়াৰ 1 বছৰ 2 বছৰ 3 বছৰ আৰু 5 বছৰৰ ওপৰত প্ৰথম বেংকটো হৈছে বেংক অফ বৰোদা 5.10% ৰেট অফ ইণ্টাৰেষ্ট দিছে বেংক অফ বৰোদা 1 বছৰ আৰু 2 বছৰৰ টেনিয়াৰত আৰু 3 বছৰৰ ওপৰৰ টেনিয়াৰত দি আছে 5.30% ৰেট অফ ইণ্টাৰেষ্ট সেকেন্ড বেংক হৈছে ইণ্ডিয়ান বেংক 5.45% ৰেট অফ ইণ্টাৰেষ্ট দি আছে 1 বছৰৰ টেনিয়াৰত আৰু 2 বছৰৰ ওপৰৰ টেনিয়াৰত দি আছে 5.35% interest rate. Indian Overseas Bank 5.70% interest rate di ase for every tenure mane ek bochor opor jodi amra fixed deposit khulu be Indian Overseas Bank to 5.70% interest rate di ase. Punjab Nationalised Bank di ase 5.50% ek bochor 2 bochor tenure aru tar opor tenure di ase 5.40% rate of interest. Union Bank di ase 5.40% ek bochor aru 2 bochor tenure aru 3 bochor opor tenure di ase 5.45% rate of interest. এতিয়া দি বেংক অফ ইণ্ডিয়া দি আছে 5.50% এক বছৰ টেনিয়ৰ কিন্তু 2 বছৰ ওপৰত যদি খুলুত ফৰ এভৰি টেনিয়ৰ দি আছে 5.40% ৰেট অফ ইণ্টাৰেষ্ট বেংক অফ মহাৰাষ্ট্ৰ 5.25% এভৰি টেনিয়ৰ দি আছে এক বছৰৰ ওপৰত আৰু 10 বছৰলৈকে 5.25% ৰেট অফ ইণ্টাৰেষ্ট পাম বেংক অফ মহাৰাষ্ট্ৰত Canara Bank di ase 5.50% এক বছৰ আৰু 2 বছৰৰ ইন্টাৰেষ্ট ৰেট আৰু 3 বছৰৰ ওপৰত দি আছে 5.45% ইন্টাৰেষ্ট ৰেট Punjab and Sind Bank 5.55% দি আছে ফৰ এভৰি টেনিয়ৰ এক বছৰৰ পৰা 10 বছৰ টেনিয়ৰত Central Bank দি আছে 5.35% ফৰ এভৰি টেনিয়ৰ Yuko Bank দি আছে 5.50% এক বছৰ আৰু 2 বছৰ টেনিয়ৰত আৰু 3 বছৰৰ ওপৰত টেনিয়ৰ দি আছে 5.45% এয়া হৈছে নেশ্যনেলাইজ বেংকৰ এফডি ৰেট ফৰ জেনেৰেল সিটিজেন এটা বলক জানিলো সিনিয়ৰ সিটিজেনক কিমান ইন্টাৰেষ্ট ৰেট পাবো July mahor for every nationalized bank. Senior citizenor ji prothom bank hoise Bank of Baroda 5.60% ek bochor 2 bochor tenure aru 5.80% 3 bochor opor tenure. Indian Bank 5.95% ek bochor tenure aru 5.85% for every tenure above 2 years mane 2 bochor opor 5.85%. Indian Overseas Bank 6.20% for every tenure ek bochor pa 10 bochor loke. Punjab National Bank 6% rate of interest ek bochor aru 2 bochor tenure 3 bochor opor tenure 5.90%. Union Bank 5.90% di ase ek bochor aru 2 bochor tenure aru 3 bochor opor tenure di ase 5.95%. Bank of India di ase 6% rate of interest ek bochor tenure aru 2 bochor opor di ase 5.90%. Bank of Maharashtra 5.75% for every tenure. Canara Bank 6% di ase ek bochor aru 2 bochor tenure aru 3 bochor opor tenure di ase 5.95%. Punjab and Sind Bank 6.05% for every tenure ek bochor pa 10 bochor loke. Central Bank same interest rate di ase 5.85% for every tenure ek bochor pa 10 bochor loke senior citizen ejonok aru Yuko Bank di ase 6% rate of interest ek bochor aru 2 bochor tenure aru 3 bochor opor tenure di ase 5.95%. তো এয়া আছিল ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্ট ৰেট যি সকলোবোৰ নেশ্যনেলাইজ বেংকে নিজৰ কাষ্টমাৰক দি আছে জুলাই মাহত যদি আপোনালোকে এটা ফিক্সড ডিপোজিট খুলিব বিচাৰে জুলাই মাহত তেতিয়াহলে এই চাৰ্ট চাই আপোনালোকে গম পালে কোন বেংকত আপোনালোকে হাইয়েষ্ট ইন্টাৰেষ্ট ৰেট পাব আৰু আপোনালোকে গৈ য'ত হাইয়েষ্ট ইন্টাৰেষ্ট ৰেট পাই আছে তাতে গৈ এটা ফিক্সড ডিপোজিট খুলক কাৰণ হাইয়েষ্ট ইন্টাৰেষ্ট ৰেট দিয়া মানে
আপোনালোকৰ মেচুৰিটি এমাউণ্টটো বেছি হ'ব কাৰণ আমি সকলোৱে জানো যি ইণ্টাৰেষ্ট ৰেট হয় সেয়া কম্পাউণ্ডিং হৈ যায় এভৰি কোৱাৰ্টাৰ আৰু সেই কম্পাউণ্ডিং হোৱাৰ কাৰণে যি এনুৱেলাইজ ইল্ড মানে যি ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট একুমুলেট হয় সেয়াও বেছি হৈ যায় তেতিয়াহ'লে য'ত বেছি ইণ্টাৰেষ্ট ৰেট পাইছে তাতে গৈ নিজৰ ফিক্সড ডিপজিট একাউণ্ট খোলক আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে নিশ্চয় নতুন কিবা শিকিবলৈ পালে আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ